আজি এটা গম্ভীৰ বিষয় লৈ কথা পাতিবলৈ মন গৈছে। আমাৰ চাৰিওফালে আমি প্ৰায়ে দেখোঁ যে কেতিয়াবা হয় এহাল দম্পতীৰ মাজত খুব বেয়া চলি আছে, সম্পৰ্ক বহুত তিক্ততাৰ পৰ্যায় পাইছেগৈ আৰু খুব এটা লেতেৰা পৰিৱেশ সদায়। আৰু তেতিয়াই তেখেতসকলৰ সৈতে জড়িত যি আত্মীয় বন্ধু বান্ধৱ সকলোৱে উপদেশ দি আছে যে এই অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে, তোমালোকৰ মাজলৈ এটা সন্তান লৈ আহা। সন্তান আহিলে সকলোবোৰ সমস্যা ঠিক হৈ যাব। ঠিক তেনেদৰে পত্নীয়েও, বিশেষকৈ পত্নীয়ে, মই ইয়াতে কেটাগৰাইজ কৰি আছোঁ, তাৰ বাবে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থী। পত্নীগৰাকীয়ে প্ৰায়ে ভাবে যদিহে পতিৰ ব্যৱহাৰ বা আচৰণ খুব তিক্ততাপূৰ্ণ হয়, তেতিয়া পত্নীয়ে ভাবে যে হয় এগৰাকী এটা সন্তান আহিলে আমাৰ সম্পৰ্ক হয়তো ভাল হৈ যাব, ৰিপেয়াৰ হৈ যাব, তেখেতৰ আচৰণ ভাল হৈ যাব। এই যি চিন্তা কিমান দূৰ যুক্তিসংগত, ইয়াৰ যদি পোনপটীয়া উত্তৰ বিচাৰিব যায়, সেয়া হ'ল একেবাৰেই নহয়, আ বিগ ন'। কিয়নো এতিয়ালৈকে জন্মই হোৱা নাই এনে এটা জীৱক সকলোৱে কি দি দিছে, এটা চাকৰি। চাকৰিটো কিহৰ? জন্ম হৈ তাৰ পিতৃ মাতৃৰ সম্পৰ্ক ঠিক কৰিব লাগিব। জন্ম হোৱাৰ আগতে বোজা এটা কান্ধত উঠিলেই তাৰ। গতিকে এয়া কিমান দূৰ তাৰ দ্বাৰা সম্ভৱ হ'ব সেয়া বিচাৰ্য বিষয়। নিজে প্ৰাপ্তবয়স্ক হৈ যদি দুজন ব্যক্তিয়ে নিজৰ সম্পৰ্ক ঠিক কৰিব পৰা নাই, তেখেতসকলৰ সৈতে জড়িত আন প্ৰাপ্তবয়স্ক লোকসকলে তেওঁলোকৰ সম্পৰ্ক ঠিক কৰিব পৰা নাই, সেই সৰু যুৱতীয়ে পাৰিবনে? ভাবি চাবলগীয়া বিষয়। দ্বিতীয়তে, আপোনালোকে নিজে প্ৰাপ্তবয়স্ক এডাল্ট হিচাপে এজন আনজনক ছাপোৰ্ট কৰিব পাৰি থকা নাই, এজন আনজনৰ ভৰসাৰ পাত্ৰ হ'ব পাৰি থকা নাই, তেনেহ'লে কেনেদৰে আপোনালোকে নিজৰ সন্তানক ছাপোৰ্ট কৰিব? কেনেধৰণে বাৰু সন্তানটিয়ে আপোনালোকৰ পৰা ছাপোৰ্ট আশা কৰিব, ভৰসা আশা কৰিব? অথচ সন্তানৰ বাবেতো পিতৃ মাতৃ একমাত্ৰ ভৰসাৰ স্থল, নহয় জানো? অন্ততঃ প্ৰাপ্তবয়স্ক হোৱালৈকে। গতিকে সেয়াও ভাবি চাবলগীয়া বিষয়। আৰু তৃতীয়তে, আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো, সেই সন্তানটিয়ে কিন্তু আপোনালোকৰ এই বেয়া সম্পৰ্কৰ বাবে বহু বেছি ভুগিব লাগিব। যাৰ পিতৃ মাতৃৰ মাজত সম্পৰ্ক ভাল নহয়, তেনে সন্তানক কেতিয়াবা মনৰ অৱস্থা সুধি চাবচোন। গতিকে আৰু তাৰ পৰিণামো বহুত বেয়া থাকে, মানসিক, আৱেগিক। গতিকে এইসমূহ দিশ মনত ৰাখি আপোনালোকে বৈবাহিক সম্পৰ্ক ঠিক কৰিবলৈ বেলেগ কিবা পন্থা অৱলম্বন কৰক, বা যদি ঠিক হোৱাৰ একেবাৰে আশা নাই, আন চিন্তা কৰক। কিন্তু এটি সন্তানে আপোনালোকৰ সম্পৰ্ক ঠিক কৰিব পাৰিব বুলি অন্ততঃ আশা কৰি সন্তান জন্ম নিদিব। সম্পৰ্ক ঠিক কৰি লওক, তাৰপিছত সন্তান জন্ম দিব। বাৰু, তিক্ততাপূৰ্ণ কথা, আজি অলপমান তিক্ত সত্য ইয়াতে আওৰাব মন গ'ল। বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনিকে কৈ আজিৰ ভিডিঅ'টো সামৰি আছোঁ। শেষলৈকে শুনাৰ বাবে ধন্যবাদ। আকৌ লগ পাম। বাই।